নমস্কাৰ বন্ধুসকল, আজি আমি আহিলোঁ ইটানগৰ জু চাবলৈ। গতিকে আপোনালোকে চাই থাকিব। ছোৱালী আৰু মাজনীক লগতে লৈ আহিছোঁ। চাওকচোন, এই আমি এতিয়া এণ্ট্ৰি কৰিম। টিকেট কাটি ল'লোঁ। বাইকৰ টিকেট লৈছে, বাইকৰ কাৰণে 50 টকা আৰু এজনৰ প্ৰতি 20 টকা 20 টকাকৈ। আৰু এয়া আমাৰ আহি এতিয়া পাই গ'লোঁ বান্দৰ থকা চশমা টুকুৰা। চাওকচোন, সেইখিনিতে বান্দৰটো যে দেখিছে, তাৰ হাতত সি মানে কি হ'ল, এটুকুৰা চশমা পালে, বগা চশমা। তাকে সি বাৰে বাৰে ধুই আকৌ লগাই চায়। আকৌ পানী অকণ আছে, আকৌ তাতে ধুই আকৌ ঘঁহে, আকৌ ধুই পেলাই আকৌ চশমাটো লগাইছে। ছোৱালীয়ে চাই খুব হাঁহিলে। দেখিছেনে বাৰু? বাৰে বাৰে সি তাকেই চেষ্টা কৰি আছে। এবাৰ ধুৱে আকৌ চায়, আকৌ এবাৰ ধুৱে আকৌ চায়। আকৌ লগাই চাব দেই। আৰু মোক পাছফালৰ পৰা ছোৱালীয়ে মাতি আছে। তাই হৰিণা দেখিছে হেনো। দেখিছানে? সেয়া কোনা কোনা দেখিলা? দূৰত চৰি আছে। হৰিণা আছে, বিভিন্ন প্ৰজাতিৰ আছে, বেলেগ বেলেগ ঠাইত। কিন্তু এতিয়া এটাহে দেখিলোঁ ইয়াতে। তাৰপিছত আমি ৰাওনা হ'লোঁ বাঘ চাবলৈ বুলি, য'ত বাঘ সংৰক্ষণ কৰি থোৱা আছে। চাওকচোন ৰাস্তাটো, পাহাৰৰ ওপৰৰ ৰাস্তা যে বৰ একা বেকা। আৰু গৈ 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 আমি এতিয়া পাইছোঁহি বাঘ সংৰক্ষণৰ ঠাইত। আহিছে দে মানে পলা। এবাৰ ভয়ে লাগি গ'ল। বাঘটো একদম আপোনাৰ একদম ওচৰলৈ আহি পেলাই যেতিয়া চাই আছে, ভয়তে আমি পলালোঁ। দেখিছেনে, ইমান ওচৰলৈ আহিছে, চাবচোন। মানে ভালকে দেখা যাম তাৰ ওচৰৰ পৰা। তাৰ পাছত এয়া ওপৰৰ পৰা আমি নাহৰ ফুটুকীয়া বাঘ আৰু শিয়াল চাই নামি আহিছোঁ। ছোৱালীকো কাণতে লৈ ল'লোঁ। দেখিছে, এই ছোৱালীজনী অহা পৰা ধৰি কোচতে উঠি থাকে, অকণো নানামে, খোজ নাকাঢ়ে। চবকে কৈ দিওঁ, চবেই দেখি যাব এতিয়া তোমাক। কোচতে উঠি থাকে বুলি ক'ব পাপা ভাগৰ। কৈ আমি ক'লৈ আহিলোঁ, জু চাওঁ, চিৰিয়াখানা চাবলৈ কোৱা। আৰু তাৰপিছত আহি আমি এতিয়া পালোঁহি ক'লা ভালুক চাবলৈ। ইয়াৰ মোচন যিহে আমাক দেখি এই যেন জাপ মাৰি আহিব। ইয়াতো অলপ ভয় খালোঁ, কিন্তু ইয়াৰ মোচন দেখি। কিয় মন মাৰি আছ? এফালে চা, মহিলা আছে। মজা লৈছে। ইয়াৰ পাছত মই দেখুৱাবলৈ গৈ আছোঁ অজগৰ সাপ। আহক চাই থাকিব দেই। অজগৰ 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 ই আৰামত শুই আছে। অজগৰ এডাল চোৱাখিনি আছে পোৱালি। দেখিছে? ভিডিঅ'টো ইমান সময়লৈকে চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ।